সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল 2.1 এতিয়া 10 নম্বৰটো চোৱা। ৰঞ্জুৰ ঘৰত দুটা পানীত 100 লিটাৰকৈ পানী ধৰে। এটাৰ 5/3 অংশ পানীয়ে গা ধোৱা কাপোৰ ধোৱাত আৰু আনটোৰ 4/1 অংশত ব্যৱহাৰ কৰিলে। সমাধানটো চোৱা। গা ধোৱা কাপোৰ ধোৱাত খৰচ হ'ল 500 লিটাৰ পানীৰ 5/3 অংশ, মানে 500 লিটাৰ পানীখিনিৰ পৰা 5/3 অংশ ল'লে। টেংকি দুটা আছিলে, দুইটাতে 500 ধৰে। প্ৰথমটো ব্যৱহাৰ কৰিলে গা ধোৱা কাপোৰ ধোৱাত। 500ৰ 5/3 মানে কি হয় চোৱা। 500 ৰ ঠাইত পূৰণ 5/3। 5 500 100 হ'ল। 100ৰ লগত মানে 300 লিটাৰ পানী গা ধোৱা আৰু কাপোৰ ধোৱাত খৰচ হৈ গ'ল। বুজি পাইছানে? এতিয়া ইটো টেংকি, যোনটো আৰু এটা টেংকি আছিল বুলি কৈছে নহয়, সেইটোৰ পৰা ৰন্ধা বঢ়াৰ কাৰণে ল'লে। ৰন্ধা বঢ়াৰ বাবে কিমান খৰচ কৰিছিল বুলি কৈছিলে? ৰন্ধা বঢ়াত খৰচ হ'ল 4/1 অংশ। 500 লিটাৰ পানীখিনিক সমানে 4 ভাগ কৰি তাৰ এভাগ লৈ ল'লে। প্ৰথমটোত সমানে 5 ভাগ কৰিছিলে, হয়নে? তাৰ 3 ভাগ কি কৰিলে? খৰচ হৈ গ'ল, বাকী 2 ভাগ থাকি গ'ল। তেনেকৈ ইটো টেংকি সমানে 4 ভাগ কৰি তাৰ এভাগ পানী ল'লে ৰন্ধা বঢ়াত খৰচ কৰিবৰ বাবে। তাৰমানে কিমান লিটাৰ হ'ব? 500 পূৰণ 4/1। 4য়ে 500, 2য়ে যাব, 2 × 2 = 4, 500, 2 × 2 = 4, 1, 2 × 5 = 10, 0, 250, আকৌ 2য়ে 250ক যাব, 2 × 2 = 125 × 250 হয়। 125ৰ লগত 2 পূৰণ কৰিলে, এতিয়া 1টো পূৰণ কৰিলে কি হৈ যাব? 125, মানে 125 লিটাৰ ৰন্ধা বঢ়াত খৰচ কৰিলে। আমাক সুধিছিলে কিমান জমা থাকি গ'ল। এতেকে মুঠ পানী জমা প্ৰথমটোৰ পৰা চোৱা 300 লিটাৰ খৰচ কৰিলে। আকৌ ছেকেণ্ডটোৰ পৰা 125 লিটাৰ, মানে কি কৰিবা? জমা কিমান থাকিলে? 500 + 300 সেইটোৰ পৰা 125 লিটাৰ গ'ল। 500 + 125, বাকীখিনি জমা থাকি যাব। 500ৰ পৰা 300 মানে 200 হ'ল। 500ৰ পৰা 125 মানে কিমান হ'ব? 375। এতিয়া দুইটা যোগ কৰি দিলে, দুইটা টেংকিতে মুঠতে কিমান পানী জমা থাকিলে? 575 লিটাৰ পানী জমা থাকি গ'ল। আশা কৰোঁ বুজি পাইছা।